আপোনাৰ নামৰ প্ৰথম আখৰটো এ নেকি? আজি ক'বলৈ লৈছো ছুটিকৈ এ নামৰ ব্যক্তিসকলৰ 7টা বৈশিষ্ট্য, মানে 7টা গুণ। 1 নম্বৰ হৈছে নেতৃত্বৰ ক্ষমতা, মানে তেওঁলোকে জন্মগত একোটা লিডাৰ, তেওঁলোকে সকলোতে লিডাৰ হৈ থাকি ভাল পায়। 2 নম্বৰতে হৈছে আত্মনিৰ্ভৰশীল, তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি গৈ ভাল পায় বা কঠোৰ পৰিশ্ৰম কৰিব পাৰে। 3 নম্বৰ হৈছে নিৰ্ভীক আৰু সাহসী, তেওঁলোকে যিকোনো কামত ৰিস্ক লৈ ভাল পায়, ৰিস্ক ল'বলৈ তেওঁলোকে ভয় নকৰে। 4 নম্বৰতে হৈছে স্পষ্টবাদী, তেওঁলোকে যদি কিবা এটা ভুল দেখিছে ভুল বুলি ক'ব আৰু বেয়া যদি দেখিছে বেয়া বুলি ক'ব। স্পষ্টবাদী, স্পষ্ট কথা ক'বলৈ তেওঁলোকে ভয় নকৰে। 5 নম্বৰতে হৈছে তেওঁলোকৰ খংটো বহুত বেছি, পুতুককে খং উঠে আৰু অকণমানকে ধৈৰ্যটো কোনোবাখিনিত কম। 6 নম্বৰত হৈছে প্ৰভাৱশালী ব্যক্তিত্বৰ, মানে য'তে যাওক তাতেই নিজৰ এটা চিন ৰাখি থৈ আহিব বিচাৰে বা য'তেই নহওক নিজক প্ৰভাৱশালী কৰি ৰাখিবলৈ বিচাৰে। 7 নম্বৰতে হৈছে তেওঁলোক উচ্চাকাংক্ষী, যিটোক আমি কওঁ মহত্বাকাংক্ষী, মানে অভিলাষী। তেওঁলোকে ডাঙৰ ডাঙৰ সপোন যেনেকৈ দেখে তেনেকৈ পূৰণ কৰিবলৈও চেষ্টা কৰে আৰু হাৰ নামানে। আপোনাৰ নামৰ প্ৰথম আখৰটো কি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।